নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ লেটেষ্ট। আজি পুনৰ নতুনকৈ চাকৰি আহিছে এছএছবি বিভাগৰ ফালৰ পৰা। যেহেতু এছএছবি বিভাগৰ ফালৰ পৰা কনষ্টেবলৰ পদ মুকলি কৰি দিয়া হৈছে 2026 বৰ্ষৰ কাৰণে 827টাকৈ কনষ্টেবল পদ মুকলি কৰি দিয়া হৈছে। টেষ্টমেন আৰু ড্ৰাইভাৰৰ পদ মুকলি কৰি দিয়া হৈছে। যদি আপোনালোকে পদসমূহত আবেদন কৰিম বুলি ভাবিছে তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাব, অলপো স্কিপ নকৰাকৈ। এই ভিডিঅ'টোতে আলোচনা কৰিম পদসমূহত আপোনালোকে কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনালোকৰ বয়সৰ সময়সীমা কিমান বিচাৰিছে, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান বিচাৰিছে, লগতে আপোনালোকে কেনেদৰে আবেদন কৰিব, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। চ' ভিডিঅ'টো শেষলৈকে চাব, অলপো স্কিপ নকৰাকৈ। যিহেতু ইয়াতে দেখিবলৈ পাইছে এছএছবি ৰিক্ৰুটমেণ্ট 2026ৰ ফালৰ পৰা কনষ্টেবলৰ কাৰণে পদ মুকলি কৰি দিয়া হৈছে। 827টাকৈ পদ মুকলি কৰি দিয়া হৈছে। ইয়াতে আপোনালোকে অভাৰভিউটো যিহেতু দেখিবলৈ পাইছে, ইয়াতে অভাৰভিউটো আপোনালোকে অৰ্গেনাইজেশ্যনটোৰ নেমটো দেখিবলৈ পাইছে, ষষ্ঠ সীমা বল, যিটো আপোনালোকৰ এছএছবি ফালৰ পৰা মুকলি কৰি দিয়া হৈছে। পোষ্ট নেমটো হৈছে কনষ্টেবল, ট্ৰেডমেন আৰু ড্ৰাইভাৰৰ কাৰণে পদ মুকলি কৰি দিয়া হৈছে। টোটেল ভেকেঞ্চি ইয়াতে 827টাকৈ পদ দেখিবলৈ পাব। এপ্লিকেশ্যন মোডটো আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ জব কেটেগৰীটো হৈছে চেণ্ট্ৰেল গভৰ্ণমেণ্ট জব। যদি আপোনালোকে পদসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, ভিডিঅ' ডেছক্ৰিপশ্যনে মই আবেদনৰ লিংক দিছোঁ, নটিফিকেশ্যনৰ লিংক দিছোঁ, তাতে গৈ আপোনালোকে চেক আউট কৰি আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে ভেকেঞ্চি ডিটেইলছটো দিয়া আছে, যিহেতু এছএছবি কনষ্টেবল ৰিক্ৰুটমেণ্ট 2026ৰ ভেকেঞ্চি ডিটেইলছটো দিয়া আছে। ইয়াতে পোষ্ট ৱাইজ আপোনালোকৰ ভেকেঞ্চিসমূহ দিয়া আছে। টোটেল পোষ্ট যিহেতু 827টা পদ আছিলে, ইয়াতে আপোনালোকৰ কনষ্টেবলৰ কাৰণে আছে 553টা আছে, কনষ্টেবল ড্ৰাইভাৰৰ কাৰণে 553টা আছে, আৰু কনষ্টেবল ভেটেনেৰীৰ কাৰণে আছে আপোনালোকৰ 34টা আছে, কনষ্টেবল বাৰ্বাৰৰ কাৰণে আছে 43টা আছে, কনষ্টেবল গাৰ্ডেনাৰ কাৰণে আছে 41টা আছে, কনষ্টেবল কবলাৰৰ কাৰণে আছে 25টা আছে, ৱাটাৰ কেৰিয়াৰ কাৰণে আছে 5টা আছে, ৱাটছমেনৰ কাৰণে 74টা আছে, টেইলৰ কাৰণে 41টা আছে, নাৰ্ছিং অৰ্ডাৰলিৰ কাৰণে আপোনালোকৰ এটা আছে, কাৰ্পেণ্টাৰ কাৰণে আপোনালোকৰ 7টা আছে, ৱেটাৰৰ কাৰণে আপোনালোকৰ 3টা আছে, আৰু বাৰ্বাৰৰ কাৰণে 43টা পোষ্ট দেখিবলৈ পাব। যিহেতু বহুত এটা ভাল সুবিধা আহিছে, সুযোগ আহিছে এছএছবি ফালৰ পৰা কনষ্টেবলৰ পদ মুকলি কৰি দিয়া হৈছে। ইয়াতে আপোনালোকৰ ড্ৰাইভাৰ, বাৰ্বাৰ বিভিন্ন ধৰণৰ আপোনালোকে পদসমূহ দেখিবলৈ পাব। যদি আপোনালোকে পদসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে আপোনালোকৰ এলিজিবিলিটি কাৰ্ডে এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব ইয়াতে আপোনালোকৰ দিয়া আছে। যিটো টেষ্টমেনৰ পোষ্ট হয়, তাতে আপোনালোকৰ 10 পাছ কৰিও আপোনালোকে আবেদন কৰিব পাৰিব। লগতে যদি আপুনি ITI কৰি থৈছে তেতিয়াও আপোনালোকে আবেদন কৰিব পাৰিব। মিনিমাম আপোনালোকে যদি 10 পাছ কৰি থৈছে তেতিয়াও আপোনালোকে টেষ্টমেনৰ পদটোত আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ যিটো ড্ৰাইভাৰ পোষ্ট আছে, সেই পোষ্টটোৰ কাৰণে আপোনালোকে 10 পাছ কৰিলেই হ'ব। লগতে যদি ITI আছে তেতিয়াও আবেদন কৰিব পাৰিব। আৰু যদি আপোনাৰ ড্ৰাইভিং লাইচেঞ্চ, যিহেতু ড্ৰাইভাৰ পোষ্টৰ কাৰণে আপোনালোকৰ LMV খন থকাটো যিহেতু প্ৰয়োজন হ'ব। ইয়াতে আপোনালোকৰ বয়সৰ সময়সীমাটো দিয়া আছে। মিনিমাম বয়সটো আপোনালোকৰ 18 বছৰৰ পৰা আবেদন কৰিব পাৰিব। মেক্সিমাম বয়সটো আপোনালোকৰ 25 বছৰ আৰু 27 বছৰলৈকে আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ এজ ইলেকশ্যনসমূহ দিয়া আছে। SC STৰ কাৰণে 5 বছৰকৈ ইলেকশ্যন দিয়া আছে, OBCৰ কাৰণে 3 বছৰকৈ দিয়া আছে। এক্স ছাৰ্ভিচমেনসকলৰ কাৰণে যিটো গভৰ্ণমেণ্টৰ ৰুলৰ মতে এজ ইলেকশ্যন দিয়া হয়, সেইমতে আপোনালোকে এজ ইলেকশ্যনসমূহ লাভ কৰিব পাৰিব। এপ্লিকেশ্যন ফিজটোৰ ক্ষেত্ৰত ক'বলৈ গ'লে ইয়াতে আপোনালোকৰ জেনেৰেল OBC EWSৰ কাৰণে 100 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব। আৰু যিসকল SC ST ফিমেল কেণ্ডিডেট এক্স ছাৰ্ভিচমেন হয়, তেওঁলোকে ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ কাটিব নালাগে। চেলাৰীৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপোনালোকৰ চেলাৰীটো 21,700 টকাৰ পৰা 69,100 টকালৈকে চেলাৰীটো লাভ কৰিব পাৰিব। যিহেতু পে লেভেল 3 মতে আপোনালোকৰ চেলাৰীসমূহ দিয়া হ'ব। লগতে আপোনালোকে DA পাব, HRA পাব, যিটো আপোনালোকৰ ড্ৰেনেজ এণ্ড হাউচ পাব, হাউচ ৰেণ্ট পাব, লগতে আপোনালোকৰ মেডিকেল ফেচিলিটিজ পাব। লগতে আপোনালোকৰ পেঞ্চনো যিহেতু থাকিব, যিহেতু জবটো এটা চিকিউৰ জব হ'ব। যদি আপোনালোকে আবেদন কৰিব বিচাৰে, ভিডিঅ' ডেছক্ৰিপশ্যনতে আবেদনৰ লিংক দিছোঁ, তাতে গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। চিলেকশ্যন প্ৰচেছৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপোনালোকৰ যিটো ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট হ'ব, PST হ'ব, ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট, ৰিটেন এক্সাম হ'ব। তাৰপিছতে আপোনালোকৰ টেট টেষ্ট পাতিব, যিটো পোষ্টৰ কাৰণে আপুনি আবেদন কৰিব, ড্ৰাইভাৰে হওক, ট্ৰেডমেনে হওক, আপুনি যিটো পোষ্টৰ কাৰণে আবেদন কৰে সেই পোষ্টৰ কাৰণে আপোনালোকৰ টেট টেষ্ট পতা হ'ব। লগতে তাৰপিছত আপোনালোকৰ মেডিকেল এক্সামিনেশ্যন পাতিব। শেষত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰি মেৰিট লিষ্টটো মাৰিব। ইয়াতে ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টত আপোনালোকৰ কেটেগৰী আছে। আপোনালোকৰ যিহেতু হাইট চেষ্টটো দিয়া আছে, পুৰুষ আৰু মহিলাৰ কাৰণে আপোনালোকৰ হাইট চেষ্টটো দিয়া আছে। যিহেতু জেনেৰেল কেটেগৰীৰ কাৰণে পুৰুষৰ ক্ষেত্ৰত আপোনালোকৰ হাইটটো লাগিব 170 আৰু মহিলাৰ ক্ষেত্ৰত 157। OBCৰ কাৰণে 170, 157 লাগিব। SCৰ কাৰণে 170, 157 লাগিব। কিন্তু STৰ কাৰণে ইয়াতে আপোনালোকৰ 162.5 চেণ্টিমিটাৰ লাগিব পুৰুষৰ ক্ষেত্ৰত, আৰু মহিলাৰ ক্ষেত্ৰত 150 চেণ্টিমিটাৰ থাকিলে হাইটটো আপোনালোকে আবেদন কৰিব পাৰিব। চেষ্টটো ইয়াতে মহিলাৰ ক্ষেত্ৰত কোনো আপোনালোকৰ চেষ্ট এপ্লাই নহয়। পুৰুষৰ ক্ষেত্ৰত আপোনালোকৰ জেনেৰেল, OBC, ST, SCৰ কাৰণে আপোনালোকৰ যিহেতু 80ৰ পৰা 85, সকলোৰে ইয়াতে 80 চেণ্টিমিটাৰৰ পৰা 85 চেণ্টিমিটাৰ আপোনালোকৰ চেষ্টটো হ'ব লাগিব। আপোনালোকে 5 চেণ্টিমিটাৰ মানে এক্সপেণ্ডেড কৰি আপোনালোকে যদি 80 থাকে, 80ৰ পিছত আপোনাৰ 5 চেণ্টিমিটাৰ হ'ব লাগিব।
হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে যদি আপোনালোকে প্ৰথমত ইণ্টাৰেষ্টেড হৈ এলিজিবল হয় ভিডিঅ' ডেছক্ৰিপশ্যনে মই আবেদনৰ লিংক দিছোঁ তাতে গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব ইয়াতে আপোনালোকে ৰিকুৱাৰমেণ্ট ডকুমেণ্টসমূহ দেখিবলৈ পাইছে যিটো 10 পাছৰ আপোনালোকৰ মাৰ্কশ্বিট চাৰ্টিফিকেট লাগিব ড্ৰাইভিং লাইচেঞ্চ লাগিব লগতে আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট লাগিব পাছপৰ্ট চাইজ ফটো লাগিব ব্লেড ID প্ৰুফ লাগিব যিটো আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড আপোনালোকে দিব পাৰিব ইয়াতে ইম্পৰ্টেণ্ট ডেটসমূহ হৈছে নটিফিকেশ্যন ৰিলিজ হৈছিলে আপোনালোকৰ 14/3/2024 আৰু এপ্লাই ষ্টাৰ্টটো হৈছিলে আপোনালোকৰ 21/3/2024 পৰা যেটো এপ্লাই প্ৰচেছটো ষ্টাৰ্ট হৈ গৈছে এপ্লাই লাষ্ট ডেটটো আপোনালোকৰ 20/4/2024 যেটো এপ্ৰিল মাহৰ 20 তাৰিখলৈকে আপোনালোকৰ লাষ্ট ডেট আছে যদি আপোনালোকে আবেদন কৰিব বিচাৰে আবেদনসমূহ কৰি ল'ব পাৰিব আজিলৈ ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অন কৰিবলৈ নাপাহৰিব জয় হিন্দ জয় অসম